আজি মই বনাব ওলাইছোঁ জাতিলাওৰ লগত ব্ৰইলাৰ মাংস। জাতিলাওকণ অকণমান মিহিকৈ কাটি ল'ব। মিঠাতেলখিনি অকণমান গৰম হ'বলৈ দিম। গৰম হৈ গৈছে। এতিয়া মই তেজপাত কেইটামান দিছোঁ আৰু শুকান জলকীয়া 3টামান দিছোঁ আৰু লগতে মই পিঁয়াজ অলপ দিছোঁ। এতিয়া মই আদা নহৰুকণ দি দিছোঁ। এতিয়া মই মাংসখিনি দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া মই হালধি অলপ দি দিছোঁ। এতিয়া দিছোঁ মই গৰম মছলা অলপ, জিৰা অলপ। যিহেতুকে বেছি মছলা খাই বেয়া পাওঁ সেইকাৰণে অলপ দিছোঁ, আপোনালোকে জোখমতে দি ল'ব। মাংসখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া কাটি থোৱা জাতিলাওকণ মই দি দিম। এতিয়া কেঁচা জলকীয়া অলপ কাটি দিছোঁ। এয়া তৈয়াৰ হৈ গৈছে। এতিয়া মই কেঁচা ধনিয়া অলপ দিম আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব।